Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আমি ভিডিঅ'টো ডিছকাছ কৰিম ক্লাছ 6ৰ যিটো আমাৰ লেচন নম্বৰ 8 আছে চেপ্টাৰটোৰ নাম আই লাভ মাই কাণ্ট্ৰি। এই যিটো আমাৰ লেচন আছে এই লেচনটো আমি ডিছকাছ কৰিম আৰু জানিবলৈ চেষ্টা কৰিম এই লেচনটোৰ আমাৰ শিক্ষণীয় বিষয়সমূহ কি আৰু ইয়াৰ দ্বাৰা আমি কি কথা জানিব পাৰোঁ, কি জানিবলগীয়া কথা আছে। গতিকে আহকচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। গতিকে আমাৰ প্ৰথমতে ইয়াত কৈছে যে ইউ হেভ প্ৰবেবলি হাৰ্ড or read about people who took part in the freedom movement of India. Look at the picture of the people below and say what is common among them. Arrange the letters to find out the answer. কৈছে যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চিতভাৱে কি কৰিছা শুনিছা সেইবোৰ মানুহৰ কথা শুনিছা যিবোৰে কি কৰিছিল আমাৰ ফ্ৰীডম মুভমেণ্ট অৰ্থাৎ আমাৰ যিটো স্বাধীনতা আন্দোলনত তাত মানে কি অংশগ্ৰহণ কৰিছিল। তাৰপিছত কৈছে যে লোক এটা পিকচাৰ তলত দি আমাৰ যিবোৰ চিত্ৰ আছে সেই চিত্ৰবোৰ চাবলৈ কৈছে আৰু চাই কিনে আমাক কি কৰিব দিছে যে এণ্ড চে হোৱাট কমন এমং দেম যে তেওঁলোকৰ মাজতনো কি কমন আছে অৰ্থাৎ কি মিল আছে সেইটো ক'বলৈ দিছে। এৰেঞ্জ দ্য লেটাৰ্ছ টু ফাইণ্ড আউট দ্য এনচাৰ। আৰু এই তলত যিকেইটা আমাৰ লেটাৰ্ছ দিছে এই লেটাৰ্ছকেইটা অৰ্থাৎ আমাৰ যিকেইটা আমাৰ ইয়াত লেটাৰ্ছ বুলি ক'লে আমি ইউজ বৰ্ণ দিছে এই বৰ্ণকেইটা আমাৰ ইয়াত লগ লগাই অৰ্থাৎ জাম্বুল হিচাপে ইয়াত দিয়া আছে সেইকেইটা আমি মিলাই কিনে আমাক এনচাৰটো ফাইণ্ড কৰিব দিছে অৰ্থাৎ বিচাৰি উলিয়াব দিছে। সেইকেইটা হ'ল যে আমাৰ এইখিনি দিছে আৰু এইখিনি দিছে এইখিনিৰ পৰা আমি লিখিব পাৰোঁ ফ্ৰীডম FREEDOM ফ্ৰীডম আৰু এইখিনিৰ পৰা আমি লিখিব পাৰোঁ ফাইটাৰ FIGHTE আৰু এছ বুলি আমি এই তেনেকুৱা ধৰণে লিখিব পাৰোঁ ফ্ৰীডম ফাইটাৰ। নেক্সট আমাৰ ইয়াত কৈছে যে কেন ইউ নেম দেম যে তোমালোকে এওঁলোকৰ নামবোৰ ক'ব পাৰিবা নেকি। ইফ ইউ কেন ৰাইট দেয়াৰ নেমছ আণ্ডাৰ দ্য পিকচাৰ ইউ টিচাৰ উইল হেল্প ইউ উইথ দিছ এনচাৰ। কৈছে যে যদিহে পাৰা তেন্তে তোমালোকে কি কৰা তলত যিটো আণ্ডাৰলাইন দিয়া আছে অৰ্থাৎ এইখিনি ঠাইত সকলোকেইটা চিত্ৰতে কোন ব্যক্তি দিছে সেই ব্যক্তিকেইজনৰ নাম লিখিবলৈ দিছে আৰু শিক্ষকৰো সহায় ল'ব দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে আপোনালোকক মই এটা কথা কৈছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছোঁ যে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে তোমালোকে এইখিনি মানুহৰ নাম ইয়াত লিখিবলৈ চেষ্টা কৰিবা। বাকী ইয়াৰ পিছত আমাৰ যিখিনি এক্টিভিটিৰ ভিডিঅ' ইয়াত লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিম তেতিয়া তোমালোকে অথবা আপোনালোকে কি পাব এই যিকেইটা আমাৰ নেম আছে এই নেমকেইটা ইয়াত দিয়া হ'ব। বৰ্তমান আপোনালোকৰ বাবে এইটো এটা গৃহ কাম হৈ থাকে। তাৰপিছত আমাৰ পাঠটোত কি দিছে আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম। ইয়াত আমাৰ কৈছে যে নাও ৰিড এবাউট দ্য আছামিজ ফ্ৰীডম ফাইটাৰ ভোগেশ্বৰী ফুকন। গতিকে ইয়াত আমাক কি কৈছে এটা আছামিজ অৰ্থাৎ অসমীয়া এজন মানে কি ফ্ৰীডম ফাইটাৰ স্বাধীনতা সংগ্ৰামীৰ কথা কৈছে। নামটো কি কৈছে তেওঁৰ ভোগেশ্বৰী ফুকননি। গতিকে তেওঁৰ বিষয়ে আমাক ইয়াত মানে কিছু কথা কৈছে এটা চিটুৱেশ্যনৰ কথা কৈছে চিটুৱেশ্যনত দুজন মানুহে কথা বতৰা কৰি আছে তাৰ পৰা আমাৰ এই যিটো তেওঁৰ বিষয়ে ক'বলগীয়া কথা এইখিনি ষ্টাৰ্ট কৰিছে। গতিকে আহকচোন আমি তাৰ মাজলৈ যাওঁ। গতিকে আমাৰ প্ৰথমতে আমাৰ কি কৈছে যে অনন্ত কৈছে যে ডু ইউ নো হু ভোগেশ্বৰী ফুকননি ৱাজ। অনন্ত কৈছে যে তুমি জানানে ভোগেশ্বৰী ফুকননি কোন হয়। তেতিয়া প্ৰিয়াই ক'ব যে আই হেভ হাৰ্ড হাৰ নেম বাট দেয়াৰ ভেৰি লিটিল আই ন' এবাউট হাৰ। কৈছে যে মই তেওঁৰ নামটো নিশ্চয় শুনিছোঁ কিন্তু মই তেওঁৰ বিষয়ে খুব কমকৈহে কথা জানো। তেতিয়া অনন্ত ক'ব লেটছ ৰিড এবাউট হাৰ দেন। তেতিয়া আহচোন আমি তেওঁৰ বিষয়ে পঢ়োঁ। এনেকুৱা ধৰণে আমাৰ কি কৰিছে গোটেই আমাৰ পাঠটো আৰম্ভণিখিনি কৰিছে এটা চিটুৱেশ্যন সৃষ্টি কৰিবলৈ ইয়াত মানে কি এইখিনি দিছে। গতিকে ইয়াত কৈছে যে ভোগেশ্বৰী ফুকননি ৱাজ এন ফ্ৰীডম ফাইটাৰ হু ৱাজ বৰ্ণ ইন এণ্ড নোবেল আহোম ফেমিলি ইয়াত নগাঁও। কৈছে যে ভোগেশ্বৰী ফুকননি এজন কি আছিল ফ্ৰীডম ফাইটাৰ অৰ্থাৎ স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁ জন্ম হৈছিল এটা মানে সম্ভ্ৰান্ত পৰিয়াল আহোম ফেমিলি অৰ্থাৎ আমাৰ যিটো আহোমসকলৰ আমাৰ যিটো আমাৰ স্বৰ্গদেউসকল আছে তেওঁলোকৰ পৰিয়ালৰ তেওঁৰ জন্ম হৈছিল বুলি কৈছে যে হাৰ পেৰেণ্টছ ৱাৰ আত্মাৰাম বৰগোহাঁই এণ্ড নীলেশ্বৰী। কৈছে যে তেওঁৰ যিটো মানে কি মাক দেউতাকৰ নাম আছিল আত্মাৰাম বৰগোহাঁই আৰু নীলেশ্বৰী আছিল। She married ভোগেশ্বৰী ফুকননি and they have 6 sons and 2 daughters. কৈছে যে তেওঁলোকে ভোগেশ্বৰী ফুকননিক বিয়া দিছিল। বিয়া দিয়াৰ পিছত তেওঁৰ কি আছিল 6টা পুত্ৰ আছিল আৰু 2জনী পুত্ৰী আছিল। তাৰপিছত কৈছে যে এইটো আমাৰ আপোনালোকে ইয়াত চিত্ৰ এটা দেখিব পাইছে অতি সুন্দৰ চিত্ৰ হয়। এই চিত্ৰটোত আপোনালোকে স্বাধীনতা সংগ্ৰামৰ সময়ত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল সেইটো ইয়াত দেখাবলৈ চেষ্টা কৰিছে। ইয়াৰ পিছত আমাৰ যিটো পেজ আছে তাত কৈছে যে ভোগেশ্বৰী ফুকননি ৱাজ লিভিং এ পিচফুল ফেমিলি লাইফ টিল দ্য এজ অফ 60। কৈছে যে ভোগেশ্বৰী ফুকননিয়ে তেওঁৰ
60 বছৰ বয়সলৈ এটা খুব ধুনীয়া এটা ভাল মানে এটা পাৰিবাৰিক জীৱন যাপন কটাই আছিল when her life took a new turn আৰু সেই সময়তে তেওঁৰ কি হ'ল জীৱনত এটা নতুন এটা টাৰ্ণ আহি গ'ল এটা মূৰ আহি গ'ল during the time the freedom movement led by Mahatma Gandhi was at its peak আৰু সেই সময়তো আমাৰ যিটো ফ্ৰীডম মুভমেণ্ট অৰ্থাৎ আমাৰ যিটো স্বাধীনতা আন্দোলনৰ যিটো আমাৰ স্বাধীনতা সংগ্ৰামৰ যিটো লিড কৰিছিল মহাত্মা গান্ধীয়ে সেইটো একদম আমাৰ পিক অৱস্থাত আছিল অৰ্থাৎ একদম মানে কি প্ৰাৰম্ভিক অৱস্থাত আছিল The quite Indian movement started in 1942 and thousands of people come out to their street কৈছে যে সেই সময়ত 1942 চনত হাজাৰ মানুহে এই ফ্ৰীডম মুভমেণ্টৰ অৰ্থাৎ আমাৰ ভাৰতীয় যিটো সংগ্ৰাম আছিল সেই সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু হাজাৰ মানুহ ৰাস্তাত আহি পৰিছিল ভোগেশ্বৰী ফুকনি to could not stay away she joined the movement with her children and grandchildren গতিকে কৈছে যে ভোগেশ্বৰী ফুকনিয়েও এই যিটো স্বাধীনতা সংগ্ৰামত তাত মানে কি নাহাকৈ থাকিব নোৱাৰিলে আৰু তেওঁ এই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিলে তেওঁৰ পুত্ৰ পুত্ৰীসহ তেওঁৰ যিবিলাক নাতি পুতি আছে সেই সকলোবোৰৰ সৈতে নেক্সট কৈছে যে ভোগেশ্বৰী ফুকনি was the leader of the women's wing of the movement at ব্ৰহ্মাপুৰ near নগাঁও গতিকে আমাৰ নগাঁও জিলাৰ ওচৰত ব্ৰহ্মাপুৰ নামৰ এখন ঠাইত যিটো মহিলাৰ যিটো মানে কি সংগঠন আছিল দল আছিল তাৰ লিডাৰ হিচাপে আমাক ভোগেশ্বৰী ফুকনি আছিল নেক্সট কৈছে যে she was so inspiring that more and more people joined that movement early কৈছে যে তেওঁ খুব মানে কি প্ৰেৰণা পাইছিল অৰ্থাৎ মানে কি সাহস পাইছিল ফ্ৰীডম মুভমেণ্টলৈ যেতিয়া মানে কি বহুত মানে কি মহিলা কি কৰিছিল এই ফ্ৰীডম মুভমেণ্টত আমাৰ যিটো জাতীয় সংগ্ৰাম আছে তাত নিজৰভাৱে মানে কি খুব কৌতূহলেৰে আহিব ধৰিছিল On September 16, 1942, the British government imposed a ban on the volunteers training camp at Brahmapur and arrested the volunteers. গতিকে কি কৰিছিল যে ব্ৰিটিছ চৰকাৰে ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে 1932 চনত কি কৰিছিল এটা আমাৰ যিটো ভলেণ্টিয়াৰ্ছ মানে আমাৰ যিবিলাক আছে স্বেচ্ছাসেৱকৰ ট্ৰেইনিং চেণ্টাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ এটা বন্ধ কৰি দিছিল আৰু কি কৰিছিল বহুতো মানে কি স্বেচ্ছাসেৱকক কি কৰিছিল তেওঁ এৰেষ্ট কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল in protest against this action আৰু যিটো ক্ৰিয়া হ'ল তাৰ এগেইনষ্টত অৰ্থাৎ ইয়াৰ বাবে বিপৰীতে a public rally was organized by Brahmapur on September 18, 1942 আৰু এই যিটো কাৰ্য হ'ল কাণ্ড হ'ল তাৰ বিপৰীতে প্ৰটেষ্ট কৰিছিল অৰ্থাৎ কি কৰিছিল আমাৰ আন্দোলন কৰিছিল ছেপ্টেম্বৰ 18 তাৰিখে 1942 চনৰ hundreds of people gathered there আৰু বহু মানুহ তাত কি হৈছিল gathered হৈছিল অৰ্থাৎ জমা হৈছিল প্ৰতাপ চন্দ্ৰ শৰ্মা presided over the meeting আৰু প্ৰতাপ চন্দ্ৰ শৰ্মা কি কৰিছিল প্ৰতাপ চন্দ্ৰ শৰ্মা মানৰ মানুহজনে সেই মিটিংখনত তেওঁ কাৰ্যবাহক হিচাপে কাম কৰিছিল soon a troop of soldiers arrived to disperse the gathering at প্ৰতাপ চন্দ্ৰ শৰ্মা was arrested আৰু তেতিয়া সেই সময়তে কি হ'ল ব্ৰিটিছ সকলো এটা মানে কি দলে চিপাহীৰ দল এটাই সেই ঠাইত উপস্থিত হ'ল সেই যিটো আমাৰ গেটাৰিং আছিল অৰ্থাৎ জমা আছিল সেইটো ছত্ৰভংগ দিবলৈ আহিল আৰু প্ৰতাপ চন্দ্ৰ শৰ্মা কি কৰিলে গ্ৰেপ্তাৰ কৰা হ'ল But the freedom fighters could not stop কিন্তু যিবিলাক আমাৰ স্বাধীনতা সংগ্ৰামী আছিল তেওঁলোক কি হোৱা নাছিল ষ্টপ হোৱা নাছিল ৰৈ যোৱা নাছিল A large crowd of around 250 people led by Phugeshwari Phukoni and Ratnamala Phukon being to arrived at the meeting ground কৈছিল যে কিন্তু সেই যিটো ফ্ৰীডম মুভমেণ্টৰ যিবিলাক আমাৰ সংগ্ৰামী আছিল তেওঁলোকে ৰৈ যোৱা নাছিল ৰৈ নগৈ কি কৰিছিল আমাৰ ভোগেশ্বৰী ফুকনি আৰু ৰত্নমালা ফুকনৰ লিডত অৰ্থাৎ নেতৃত্বত এটা খুব মানে বৃহৎ দল এটাই অৰ্থাৎ মানে 200 মানুহৰ এটা দল এটা সেই ঠাইত গৈ পুনৰ উপস্থিত হৈছিল আৰু তাতেই মানে কি উপস্থিত হৈছিল মিটিং কৰিছিল They were stopped on their way by British force. One British officer tried to take away the flag from Ratnamala forcefully. আৰু তেওঁলোক বাটুলি কি কৰিছিল এটা ব্ৰিটিছৰ এটা সেনাবাহিনীয়ে তাত আগুৰি ধৰিছিল আৰু এজন ব্ৰিটিছ অফিচাৰে কি কৰিছিল ৰত্নমালাৰ পৰা যিখন পতাকা আছিল সেই পতাকাখন কাঢ়ি আনিবলৈ চেষ্টা কৰিছিল সিংলিছ আৰু এইটো দেখি ভোগেশ্বৰী ফুকনি could not remain calm এইটো দেখি ভোগেশ্বৰী ফুকনি ৰৈ পৰা নাছিল and she started beating the officers with the pull of the flag till he fell unconscious
আৰু ভোগেশ্বৰী ফুকননীয়ে কি কৰিছিল সেই পতাকাখনৰ যিটো মানে কি আমাৰ দণ্ডটো থাকে সেই দণ্ডডালেৰে সেই যিটো অফিচাৰ তেওঁক পিটিবলৈ ধৰিছিল আৰু তেতিয়ালৈকে পিটিছিল যেতিয়ালৈকে তেওঁ মূৰ্ছা যোৱা নাছিল অৰ্থাৎ আমাৰ যিটো বেহুচ হোৱা বুলি কয় সেইটো হোৱা নাছিল আফটাৰ এ ফিউ মিনিটছ লেটাৰ হি ৰিকভাৰ্ড বাট হি কুড নট ৱেৰ দ্য ইনচাল্ট কিছু সময়ৰ পিছত তেওঁ পুনৰ মানে কি হোচলৈ আহিল অহাৰ পিছত কিন্তু তেওঁ যদি সেই ইনচাল্ট পালে সেই ইনচাল্টক সহ্য কৰিব পৰা নাছিল চ' ইন এংগাৰ হি took out a pistol and shot at ভোগেশ্বৰী ফুকননী from a close range আৰু সেয়েহে খঙতে তেওঁ কি কৰিলে তেওঁ যিটো পিষ্টল আছিল সেই পিষ্টলটো উলিয়াই একদম ওচৰৰ পৰা তেওঁ কি কৰিলে গুলি কৰি দিলে ভোগেশ্বৰী ফুকননীক ভোগেশ্বৰী ফুকননী fell on ৰত্নামালা's lap and became unconscious আৰু কি হ'ল তেতিয়া ভোগেশ্বৰী ফুকননী ৰত্নামালাৰ কোলাত কি ঢালি পৰিল 2 days later, on September 20, 1942, she breathed her last at her own house. গতিকে কি হ'ল অৱশেষ হ'ল ছেপ্টেম্বৰ 20 তাৰিখে 1942 তেওঁ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰিলে she died in a martyrs death আৰু তেওঁ এজন শ্বহীদ হিচাপে ঘোষিত হ'ল অৰ্থাৎ তেওঁ মানে শ্বহীদ বুলি কোৱা হ'ল যদিও তেওঁ মৃত্যু হৈছিল তেওঁ শ্বহীদহে হৈছিল laying down her life for the country's freedom আৰু তেওঁৰ যিটো জীৱন সেইটো মানে কি শেষ কৰি পেলালে অৰ্থাৎ তেওঁৰ জীৱনটো দান দিলে নিজৰ দেশৰ নামত নিজৰ দেশৰ স্বাধীন হোৱাৰ নামত গতিকে এই পাঠটোৰ পৰা আমি কি বুজিব পাৰোঁ এই পাঠটোৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে সেই সময়ত যিখিনি আমাৰ মানুহ আছিল যিখিনি আমাৰ জাতীয় মানুহ আছিল তেওঁলোকে নিজৰ দেশখনৰ কাৰণে কেনেকুৱা ধৰণৰ ত্যাগ কৰিছিল ভোগেশ্বৰী ফুকননীৰ ইতিমধ্যে 60 বছৰ হৈ গৈছিল তেওঁৰ 6জন পুত্ৰ আৰু 2জনী ছোৱালীও আছিল আৰু তেওঁ এটা খুব ভাল পৰিয়ালত জন্মগ্ৰহণ কৰি ভালদৰে তেওঁ নিজৰ পাৰিবাৰিক জীৱন যাপন কটাই থকাৰ পিছতো যিটো আমাৰ দেশ স্বাধীনতাৰ যিটো গোটেই ভাৰতবৰ্ষতে সংগ্ৰামৰ সৃষ্টি হৈছিল তাত জপিয়াই পৰিছিল এয়া মাত্ৰ এইকাৰণেই সম্ভৱ যে তেওঁলোকৰ দৰে যিমানবোৰ মানুহ স্বাধীনতা সংগ্ৰামত শ্বহীদ হৈছিল বা কিছুমান শ্বহীদ নহ'লেও তেওঁলোকে যি স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল তেওঁলোকৰ দেশৰ প্ৰতি কিমান মৰম আছে কিমান দেশখনক ভাল পায় সেই কথাটো বুজিব পাৰে আৰু এনেকুৱা ধৰণৰ আমাৰ দেশপ্ৰেম ছাত্ৰ ছাত্ৰীসকলৰ মনত জগাই তুলিবৰ বাবেহে এই চেপ্টাৰটো দিয়া বুলি মই আশা কৰোঁ আপোনালোকৰ চেপ্টাৰটো ভালদৰে বুজি পালে ইয়াৰ লগত জড়িত কুৱেশ্যনৰ যিখিনি আছে সেইখিনি আপোনালোকৰ ওচৰত অতি সোনকালে লৈ আহিম যদি এই ভিডিঅ'টো চাই ভাল কৰে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ